আজি মই ঘৰৰ নিচেই কাষতে লাগি থকা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অনুক্ৰমে ৰাজ্যজুৰি সকলো অংগনবাড়ী কেন্দ্ৰত ইংৰাজী 20 মাৰ্চ 2023 পৰা 1 এপ্ৰিল 2023 লৈ হৈ থকা পোষণ পখৱাৰা উদযাপন অনুষ্ঠানত শিশু পৰিপুষ্টিগত সুস্থতাৰ বাবে শ্ৰী অন্ন ওৰফে মিলেট প্ৰচাৰ আৰু জনপ্ৰিয়কৰণৰ অনুষ্ঠানত অংগনবাড়ী বাইদেউ অঞ্জুমণি বাইদেউৰ সৈতে দুআষাৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিৱেশনত ভাৰত চৰকাৰে দিয়া প্ৰস্তাৱ গ্ৰহণ কৰি 2023 বৰ্ষটো আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ই এক পুষ্টিকৰ খাদ্যশস্য হিচাপে আমাৰ অসমতো অন্তৰ্ভুক্ত কৰিছে। খাদ্যশস্যৰ তালিকাখন তথা মিলেটৰ তালিকাখন আপোনালোকৰ লৈ মই আগবঢ়াম। ভিডিঅ'টোৰ মাজতে ফ্ৰিজ কৰি বা ৰখাই লৈ আপুনি তালিকাখনৰ বিষয়ে জানিব পাৰিব। কিয়নো চাউল যিটো আমাৰ খাদ্য প্ৰধান শস্য, তাৰ তুলনাত মিলেটত যিবিলাক খাদ্য শস্যৰ গুণাগুণ চাই আপোনালোকে সঁচাই হতভম্ব হ'ব। ইয়াৰ পৰাই সেইখিনিতকে মানে এইখিনিত যথেষ্ট পৰিমাণে আমাৰ গোটেইকেইটা আছে পুষ্টিকৰ যিখিনি পায় মানে আৰু ইয়াৰে মই হেৰি বনাই দিছোঁ আজি পায়স বনাই দিছোঁ। এইটো মিলেটেড পেকেট, এইটো দামেই বহুত, এইটো 105 টকা, 114 টকা আৰু এইটো 110 টকা। এখন ফাণ্ডেডৰ তলত একোৱেই নাই কেজি যে। আৰু আমাৰ সেইকাৰণে আজি ৰাইজৰ আগত অলপ যিখিনি পাইছোঁ মাখন গোটেই আছিলে আৰু যদিহে খেতি কৰিবলৈ বিচাৰা নহয় জোৱাৰটো বা বাজৰাটো এনেকুৱা হেৰি জেগাতে হ'ব, বেছি পানী থাকিব একেলগে অকণমান এই যে তিনিচুকীয়া কৃষি বিভাগৰ কৃপাল বৰা ছাৰ যে তেওঁ আহিছিলে, ডক্টৰখিনিও গৈছিলে, বাইদেউ তেওঁলোকে মানে এইটো কৈছে আমাক প্ৰচাৰ চলাবলৈ সাধাৰণতে আমাৰ অংগনবাড়ীখিনিকে দিয়ে। ফাৰ্ষ্ট ট্ৰেইনিংখিনি বা বিধিখিনি আমাকে দিয়ে, প্ৰথম টাইম পাই সেইটো দিয়ে আৰু সেইকাৰণে তেওঁলোকে আমাক ফাৰ্ষ্ট টাইম এইকাৰণে মানে যিটো পাইছোঁ আৰু অৰ্ডাৰ দিছোঁ। কণী ধান আহি আছে, কণী ধান এইটো চাউল বিৰাট দাম আকৌ। এই চাবু দানাটো যে বেলেগ চাবু নিচিনা নহয়, গোটেই ৰাতি ভিজাই দিছোঁ। আজিও মানে একদম বহুত টাইম লাগিলে সিজাম, টান হয় ইয়াৰ চব বস্তু হাৰ্ড হয়, পিঠাগুড়ি নিচিনা এনেই হেৰি বেলিবলৈ মানে অসুবিধা হয় আৰু ডিফাৰেঞ্চটো আছে। ইয়াত মানে একো মিক্স নাই, মানে ইয়াৰ গুণাগুণটো বেছি আছে, পুষ্টিকৰ খাদ্যখিনি ইয়াত গোটেইখিনি পায় মানে। তাৰপিছত এতিয়া আমি ইউটিউব চিউটিউব চাবলগীয়া হয়, যথেষ্ট টাইম নাই। মই তাইক সুধিলোঁ তোমালোকে কি কি খোৱা আৰু কি কি জানা, মই তাইক দি পঠিয়ালোঁ, বনাই আনি দিলে। মোৰ চেনেল এটা আছে তো, এই চেনেলটো আপলোড কৰি দিম বাৰু, তেতিয়া ভালেই হ'ব আপোনাৰ। সেইটো ঠিক আছে, মিটিংখন আৰম্ভ কৰিব লাগে তাৰপিছত ন।